আজি ৰঙিয়া কাৰাটে একাডেমিৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ কাৰাটেৰ বেল্টৰ পৰীক্ষা হৈছে। এই পৰীক্ষা ৰঙিয়া জিলা কাৰাটে সন্থাৰ উদ্যোগত হৈছে সহযোগিত হৈছে আৰু ইয়াতে প্ৰায় 70জন ল'ৰা ছোৱালীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে। গুৱাহাটীৰ পৰা ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে চেঞ্চেই খগেন কলিতা, চেঞ্চেই বৈদ্য ৰাজবংশী আৰু এই পৰীক্ষাত সহায় কৰিছে আমাৰ ৰঙিয়াৰে চেঞ্চেই দেৱবৰ শৰ্মা, বিশ্বজিৎ পাঠক, দুদুল হালৈ, অজন্তা দাস আৰু মই নিজে মজা হৈছোঁ। লগতে খুব ভালদৰে হৈছে এই পৰীক্ষাটো। ৰাতিপুৱাই ৰঙিয়া মহকুমা আৰক্ষী বিষয়া মহোদয় সুশান্ত সিং দেৱে আহিছিলে আৰু তেওঁ উদ্বোধনী অনুষ্ঠানত এই পৰীক্ষাৰ উদ্বোধনী অনুষ্ঠানত তেখেতে আমাৰ কণ ল'ৰা ছোৱালীক শুভেচ্ছামূলক বাৰ্তা দিয়ে। খুব ভাল পৰিৱেশ, সুন্দৰভাৱে আজি পৰীক্ষা হৈছে। আমি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ, প্ৰায় আমি 1টাৰ বজাত কিমানজন ল'ৰা ছোৱালী আছে ইয়াতে? আজি 68জন ল'ৰা ছোৱালী, মানে 70জন ল'ৰা ছোৱালী আজি ইয়াতে দিছে আজি পৰীক্ষা। ইয়াতে 70জন ল'ৰা ছোৱালী পৰীক্ষা দিছে আৰু আমাৰ এই একাডেমিটোত 150 ল'ৰা ছোৱালী আছে। দৈনিক শিকে ইয়াতে, সপ্তাহত গোটেইকেইদিনে ক্লাছ হয় আৰু ৰাতি ইয়াতে আবেলি 4:15 পৰা ক্লাছ হয়। ইয়াতে ৰঙিয়া জিলা কাৰাটে সন্থাৰ পৰীক্ষা দিব। বেল্ট দিব নেকি? ব্লেক আজি বেল্টৰ পৰীক্ষা আছে। ইয়াত ব্লেক বেল্টৰ নহয়, ইয়াতে কালাৰ বেল্টৰ, য়েল্ল' বেল্ট, অৰেঞ্জ বেল্ট, ব্লু বেল্ট, গ্ৰীণ বেল্ট এইবিলাকৰ আজি পৰীক্ষা আছে।